আৰু আমি এনেকৈ আহি পাই গ'লোঁ এতিয়া বৰ্তমান কালকাতা আৰু কালকাতাৰ পৰা গৈ আছোঁ আৰু আমি আহি পাই গ'লোঁ বৰ্তমান জগন্নাথ মন্দিৰ। এয়া জগন্নাথ মন্দিৰ হয় আৰু জগন্নাথ মন্দিৰ হৈ আমি গৈছোঁ ইয়াৰ বোলে ডিব্ৰুগড়। আৰু বলক দেৰি নকৰোঁ, আজি গৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈছে ধামাকা। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো দবাই দিয়ক। আৰু জগন্নাথ মন্দিৰ পাৰ হৈ আহি চাহ বাগানৰ কিনাৰে আহি আছোঁ আমি কিনাৰে আহি পাই গৈছে চাহপাত বাগানৰ মাজে আহি আছোঁ আৰু বেছি দূৰ নাই পাই যামগৈ এয়াৰপৰ্ট। আৰু চাওক আহি পাই গ'লে আমি এয়াৰপৰ্টৰ প্লেনত উঠিবলৈ গৈ আছোঁ। এয়া দেখিছে আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু সেইখনে হ'ল আমাৰ ফ্লাইটখন, সেইখন কিনাৰত ৰখি আছে ইণ্ডিগ' এখন সৰু বা ইণ্ডিগ'। এনেকৈ যাব লাগিব আমি কেৰেলালৈ। এদিন দুদিন কৰি চাওঁতে দিনবিলাক পাৰ হৈ গৈছে। কেনেকৈ দিন পাৰ হৈ গৈছে এয়া চাওক, ওপৰৰ পৰা তলৰ চিনেৰীটো কিমান ধুনীয়া লাগিছে চাওক। এইবিলাক চাওক কিমান আমি আৰু ওপৰৰ পৰা চাওক কিমান ধুনীয়া লাগিছে জেগাটো। এইবিলাক চাওক ঘৰবিলাক কিমান তলত আছে, কিমান ওপৰত উঠি আহিছে চাওক। আৰু এনেকৈ গৈ আছোঁ চাওক, পাখি এখিলা কিমান ডাঙৰ এখন পাখি চাওক। আৰু ওপৰৰ পৰা চিনেৰীটো কিমান ধুনীয়া আছে চাওকচোন। কিমান ডাৱৰবিলাক এইবিলাক চাওক, ডাৱৰবিলাক কিমান ধুনীয়া চলি আছে। আৰু আমি তলৰ পৰা দেখি পাওঁ ওপৰত আকাশখন নীলা, কিন্তু আমি এতিয়া ওপৰৰ পৰা দেখি পাইছোঁ তললৈ নীলা। চাওক কিমান ধুনীয়া লাগিছে হয়। এনেকৈ ধৰক আমি আহি আছোঁ দুজনে, আমি ওচৰতে ইন্দোৰৰ কাষতে পৰিছিলে চাই আহি আছোঁ হয়। আৰু এনেকৈ গৈ পাই যামগৈ এতিয়া। আৰু কালকাতা বেছি টাইম নাই, পাবলৈ আধা ঘণ্টা আছে। আৰু তেনেকৈ হেৰি কৰি আছোঁ চাওক কিমান ধুনীয়া আছে। ইয়াত চাওক তলৰ ভাৱবিলাক জুম কৰিছোঁ দেখি পাইছোঁ এটা দুটাহে বহি ল'লোঁ হয়। আৰু এনেকৈ আহি পাই গ'লোঁ আৰু এইবিলাক ভিতৰতে এইখন পঢ়িবৰ কাৰণে বহিবিলাকে খাবৰ কাৰণে দিছে সেইবিলাক ইমান লগত আৰু খাব পিন্ধিবৰ কাৰণে দিছে। চাহ এগিলাচ তাত থৈ ল'ব পাৰোঁ আমি বিন্দাছ, টেনশ্যন নাই। আৰু চাওক কিনাৰ এইবিলাক কিমান ধুনীয়া আছে। এইবিলাক ঘৰবিলাক চাওক কিমান তলত ঘৰ আছে, কি ধুনীয়া। আৰু আছিলে আমাৰ ফ্লাইটখন আছিলে দিনৰ 11টা বজাত আৰু পাই যামগৈ আমি কালকাতাত 12:30 বজাত। আৰু আমি 12:30 পৰা আমি 5টা বজাত আমি তাত ৰখিব লাগিব হয়। তাৰপিছতে 5টা বজাত আছে ফ্লাইট, আকৌ 5টা বজাৰ পৰা 8টা বজাত আমি গুচি পালোঁ। চাওক অলপ নামিব লৈছোঁ, কিমান ধুনীয়া লাগিছে কালকাতা হয়। চাওক কি ধুনীয়া লাগিছে পাখিবিলাক চাওক কেনেকৈ এবাৰ বগলৈ গৈছে আৰু এবাৰ জাপ খাই যাব। এইবিলাক চাওক চাওক কি মজা লাগিছে চাওক ঘৰবিলাক চাওক বহুত ধামাকা হ'বলৈ গৈছে আজি ভিডিঅ'টোত, মজা লাগিব চাই। আপোনালোকে লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু এনেকৈ ভিডিঅ' দিব নোৱাৰোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। ট্ৰেইনটো বাছ আদি এইবিলাক চব দেখাই আছোঁ। যেতিয়া ধৰক নামিবলৈ হয় তেতিয়া এই পাখিখিলা এনেকৈ খোল খাই যায় হয়। এয়া চাওক পাখিখিলা কেনেকৈ মেলি দিছে হয়। হাৱাটো তাৰমানে ধৰিবৰ কাৰণে, তেতিয়া হাৱাটো ধৰাৰ লগে লগে এইপিনে হেৰি হৈ যাব, ফ্লাইটখন তাৰমানে অলপ শ্ল' হ'ব, নহ'লে বহুত স্পীডত আহি আছেতো। চাওক পাখিবিলাক কিমান ডাঙৰ মেলি দিছে, এইবিলাক কিমান ডাঙৰ বাট ওলাই গৈছে। যেতিয়া উৰিব তেতিয়া আকৌ বাটবিলাক বন্ধ হৈ যাব, অলপ পিছত বন্ধ হৈ যাব। চাওক আহি পাই গ'লে আমি কালকাতা এয়াৰপৰ্ট হয়, এইটো কালকাতা এয়াৰপৰ্ট হয়। ইয়াত চাওক ইণ্ডিগ' ফ্লাইট সেইখন কৰিছেহি হয়। আৰু এইবিলাক গাড়ী অহা যোৱা কৰি আছে, এইবিলাক বস্তু এখন ইণ্ডিগ' আহি আছে। ইখনৰ পিছত সিখন আহি আছে গৈ আছে হয়। আমি এতিয়া উঠিবলৈ সিখন ইণ্ডিগ' ফ্লাইটত চাইডত লাগি আছে আমাৰ ফ্লাইট। এনেকৈ ফ্লাইটবিলাক এইখন চাওক, এইখন লোডিং হৈ আছে, এইখন লোডিং হোৱা নাই এতিয়ালৈ বৰ্তমান। আৰু সেইখন লোডিং কৰি আছে।
লেগেজ চেগেজ কৰি ভৰাই আছে ব্ৰেক চেগেজ মানুহক উঠিব অলপ পাছত আৰু সেইখন চাওক এক্সাৰচাইজ কৰি গৈছে চাওক ভিডিঅ'টো